নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ বাইদেউসকল সকলো বিদ্যালয়ৰ কাৰণে এটি বিশেষ নিৰ্দেশনা আহিছে আৰু আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে সেই বিষয়ে ক'বলৈ চেষ্টা কৰিম। এটা অতি গুৰুত্বপূৰ্ণ বিষয় আৰু সকলোখিনি কথা বিৱৰি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। অনুৰোধ কৰিম ভিডিঅ'টি সম্পূৰ্ণখিনি অংশ চাব আৰু যদি ভাল পায় সকলো শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আগলৈকে শ্বেয়াৰ কৰিব আৰু বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ছাৰ বাইদেউসকল বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক ক্ৰিয়েটিভিটি বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখি শিক্ষা বিভাগে বিভিন্ন ধৰণৰ কাৰ্যব্যৱস্থা বিভিন্ন সময়ত গ্ৰহণ কৰে আৰু বৰ্তমানে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বিষয়বস্তুৰ ধাৰণা আহৰণ যুক্তিশীলতাৰ জৰিয়তে সামৰ্থ্য গঢ়ি তোলা সমালোচনাত্মক চিন্তাধাৰা বিকাশ কৰিবলৈ এটা কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে, যাৰ নামেই হৈছে হেকাথন। ছাৰ বাইদেউসকল আমি আগতে এই হেকাথন নামটো শুনা নাছিলোঁ, যিহেতুকে বিদ্যালয়ত ইয়াক প্ৰয়োগ কৰা নাছিলে। এই হেকাথন কাৰ্যসূচীৰ আধাৰত প্ৰতিখন বিদ্যালয়ত এজন গাইড টিচাৰ থাকিব আৰু তেওঁৰ অধীনত নিৰ্বাচিত ছাত্ৰ ছাত্ৰীসকলে সিহঁতক সমস্যা সমাধান কৰিবলৈ দিয়া যিবিলাক বিষয়বস্তু সেই বিষয়বস্তুবিলাক সিহঁতে সমাধান কৰিবলৈ চেষ্টা কৰিব। ছাৰ বাইদেউসকল হেকাথনৰ সম্পৰ্কত এখন জিলাৰ এখনি পত্ৰ ওলাইছে আৰু সেই পত্ৰখনৰ জৰিয়তে আপোনালোকক কথাখিনি অৱগত কৰিবলৈ চেষ্টা কৰিম। আহকচোন সেই পত্ৰখনলৈ আগবাঢ়ি যাওঁ। পত্ৰখনত বিষয়বস্তু হিচাপে উল্লেখ কৰিছে অৰ্গেনাইজেশ্যন অফ হেকাথন ফৰ ষ্টুডেণ্ট এট স্কুল এণ্ড ব্লক লেভেল। পত্ৰখনৰ পিছৰ অংশখিনিত উল্লেখ কৰিছে NEP 2020 অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ পেৰা 4.43 অনুসৰি বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে দৈনন্দিন জীৱনত প্ৰয়োগ কৰিব পৰাকৈ বিষয়বস্তুৰ ধাৰণা আহৰণ যুক্তিসংগত সিদ্ধান্ত সৃষ্টিশীলতাৰ জৰিয়তে সামৰ্থ্য গঢ়ি তোলা সমালোচনাত্মক চিন্তাধাৰা আদি দিশবিলাক আহৰণ কৰাৰ বাবে বিদ্যালয় পৰ্যায়ত এনকাৰেজ কৰিব লাগে। তাৰপিছতেই উল্লেখ কৰিছে হেকাথনৰ লগত সংগতি ৰাখি বিভিন্ন বিভাগে 120টা প্ৰব্লেমছ বা ইছ্যু ছাত্ৰ ছাত্ৰীসকলৰ আগলৈ ঠেলি দিছে আৰু তাক সমস্যা সমাধান কৰাৰ কাৰণে ক'বলৈ কৈছে আৰু লগতে উল্লেখ কৰিছে যে ব্লক পৰ্যায় আৰু স্কুল পৰ্যায়ত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলক সাঙুৰি হেকাথনৰ গ্ৰুপ অৰ্গেনাইজ কৰিবলৈ বা গঠন কৰিবলৈ বুলি কৈছে। ছাৰ বাইদেউসকল এইখিনিতে উল্লেখ কৰিব খুজিম হেকাথন কেৱল মাত্ৰ উচ্চ প্ৰাথমিক মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেহে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই কাৰ্য নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কৰিব নালাগে বা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত এই কাম প্ৰযোজ্য নহ'ব। তাৰ পাছত বিভিন্ন ধৰণৰ এক্টিভিটিজৰ কথা ইয়াত উল্লেখ কৰি লিখিছে যে নিম্ন প্ৰাথমিক যিহেতু নাথাকিব, গতিকে উচ্চ প্ৰাথমিক মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন এক্টিভ টিচাৰ আৰু সেই টিচাৰজন প্ৰিফাৰেবলি ছায়েন্স বেকগ্ৰাউণ্ডৰ হ'ব লাগে বা নেশ্যনেল চিলড্ৰেন ছায়েন্স কংগ্ৰেছৰ লগত জড়িত থকা শিক্ষক বা উদ্ভাৱনীমূলক কাৰ্য সম্পাদন কৰা শিক্ষক বা কম্পিউটাৰ লিটাৰেট অৰ্থাৎ কম্পিউটাৰত দখল থকা শিক্ষক শিক্ষয়িত্ৰী হ'ব লাগে বুলি ইয়াত উল্লেখ কৰিছে। তাৰ পাছতেই যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত ভাগ ল'ব সেই ভাগ লোৱা ছাত্ৰ ছাত্ৰীসকলক দুটা ভাগত বিভক্ত কৰা হ'ব, গ্ৰুপ A আৰু গ্ৰুপ B। এইখিনিতে মন কৰিব গ্ৰুপ Aৰ ছাত্ৰ ছাত্ৰীসকল হ'ব ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে অৰ্থাৎ ক্লাছ 6ৰ পৰা ক্লাছ 8লৈকে আৰু গ্ৰুপ B হ'ব ক্লাছ 9ৰ পৰা নৱমমান শ্ৰেণীৰ পৰা ক্লাছ 12লৈ অৰ্থাৎ দ্বাদশ শ্ৰেণীলৈকে। ছাৰ বাইদেউসকল পত্ৰখনত থকা সকলোখিনি কথা উল্লেখ কৰা হোৱা নাই, কেৱল মাত্ৰ যিখিনি বেছি গুৰুত্বপূৰ্ণ সেইখিনি কথা আপোনালোকৰ জ্ঞাতাৰ্থে ক'বলৈ চেষ্টা কৰিছোঁ। তাৰ পাছতে পত্ৰখনত এটা কথা উল্লেখ কৰিছে যে বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ অনুমোদন সাপেক্ষে নডেল শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক সমস্যা সমাধানৰ বাবে দিয়া যিবিলাক টপিক সেই টপিকৰ হাৰ্ড কপি দিব। ব্লক পৰ্যায়ত এই হেকাথন ৰিপৰ্ট ছাবমিট কৰিবৰ কাৰণে স্কুল পৰ্যায়ত নডেল টিচাৰে প্ৰতিটো শ্ৰেণীৰ পৰা 3জনৰ পৰা 4জন ছাত্ৰ ছাত্ৰীক লৈ গ্ৰুপ ফৰ্ম কৰিব আৰু তেওঁলোকক গাইড কৰিব কেনেধৰণেৰে দিয়া বিষয়বস্তুবিলাক তেওঁলোকে সমস্যা সমাধান কৰিব। হেকাথনৰ অধীনত ছাত্ৰ ছাত্ৰীসকলক সমস্যা সমাধান কৰিবলৈ যে দিব তাৰ বিষয়বস্তু কেনেকুৱা ধৰণৰ হ'ব ইতিমধ্যে উল্লেখ কৰিছোঁ। বিভিন্ন বিভাগৰ 120টা বিষয় ইয়াক সমস্যা সমাধানৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ আগবঢ়াই দিছে। তাৰ ভিতৰত কেইটামানৰ কথা উল্লেখ কৰিব খুজিম। ইয়াত উল্লেখ কৰা আছে স্মাৰ্ট অটোমেশ্যন,
ফিটনেছ এণ্ড স্পৰ্টছ, হেৰিটেজ এণ্ড কালচাৰ, মেডিকেল টেকন'লজি, বায়'টেক, হেল্থটেক, এগ্ৰিকালচাৰ, ফুড টেক এণ্ড ৰুৰেল ডেভেলপমেণ্ট, স্মাৰ্ট ভেহিকুলছ, ট্ৰান্সপৰ্টেশ্যন এণ্ড লজিষ্টিক, ৰবটিক্স এণ্ড ড্ৰোনছ, ক্লিন এণ্ড গ্ৰীণ টেকন'লজি, টুৰিজিম, ৰিনিউৱেল ছাষ্টেইনেবল এনাৰ্জি, ব্লকচেইন এণ্ড চাইবাৰ ছিকিউৰিটি, টয়জ, স্মাৰ্ট এডুকেশ্যন, ডিজাষ্টাৰ মেনেজমেণ্ট আৰু মিছেলেনিয়াছ। অৰ্থাৎ আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অৰ্থাৎ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এই আমাৰ হেকাথনৰ অধীনত এনেকুৱা বিষয়বস্তুবিলাকৰ ওপৰত ক্ৰিটিকেল থিংকিং বা সমস্যা সমাধান যিবিলাক তেওঁলোকক বিষয়বস্তু দিয়া হ'ব, সেই বিষয়বস্তুবিলাকৰ তেওঁলোকে সমস্যা সমাধান কৰিব লাগিব। আৰু এই ক্ষেত্ৰত যি গাইড টিচাৰ বা নডেল টিচাৰ থাকিব বিদ্যালয়ৰ, তেখেতৰ সহযোগত ছাত্ৰ ছাত্ৰীসকলে এইখিনি কৰিবলৈ চেষ্টা কৰিব। তাৰ পাছতেই বিভিন্ন বিভাগে তেওঁলোকৰ বিভাগসমূহত পোৱা যিবিলাক অসুবিধা সমস্যা, সেই সমস্যাবিলাকৰ সম্পৰ্কে উল্লেখ কৰি কিছুমান কথা অৱগত কৰিছে। সেইখিনি ইয়াত মই আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। এই অংশখিনিত দেখিছে, এই অংশখিনিত প্ৰব্লেম ফেচ বাই ডিপাৰ্টমেণ্ট। তাৰ পাছত ইয়াত উল্লেখ কৰিছে 1 নম্বৰ কলেজ অফ আৰ্টছ এণ্ড ক্ৰাফ্ট, তেওঁলোকে পোৱা অসুবিধাখিনি ইয়াত উল্লেখ কৰিছে। ঠিক তেনেকৈ এই অংশখিনিত ফিচাৰী, তাৰ পাছতে ফৰেষ্ট, তাৰ পাছতে চেৰিকালচাৰ, তাৰ পাছতে নেশ্যনেল হেল্থ মিছনে যিখিনি সমস্যাৰ সন্মুখীন হৈছে সেইখিনি তেওঁলোকে ইয়াত উল্লেখ কৰিছে। তাৰ পিছলৈ যদি যোৱা হ'ব, ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ যিখিনি প্ৰব্লেম তেওঁলোকে ফেচ কৰিছে সেই কথাখিনি ইয়াত তেওঁলোকে উল্লেখ কৰিছে। তাৰ পাছতে আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজৰ কথা উল্লেখ কৰিছে। তাৰ পাছতে টেকনিকেল এডুকেশ্যন, টি ট্ৰাইবছ ৱেলফেয়াৰ, তাৰ পাছত ডিৰেক্টৰ অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ, কমিশ্যনাৰ অফ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ, SCERT। তাৰ পাছতে এই অংশখিনিত দেখিছে ছইল কনজাৰ্ভেশ্যন আৰু ছইল কনজাৰ্ভেশ্যন অৰ্থাৎ ভূমি সংৰক্ষণ ডিপাৰ্টমেণ্টে এটা কথা উল্লেখ কৰিছে, শ্বৰ্টেজ অফ মেন পাৱাৰ, তেওঁলোকৰ মেন পাৱাৰৰ সংখ্যা কম আছে বুলি লিখিছে। বাকী সকলোখিনি সমস্যাৰ কথা বিশদভাৱে ক'বলৈ অসুবিধা হ'ব, সময় বহুত লাগিব। গতিকে ডিপাৰ্টমেণ্টখিনিৰ কথা উল্লেখ কৰি দিছোঁ। কি কি সমস্যা হৈছে সেইখিনি আপোনালোকে হয়তো এই পত্ৰখন পাইছে, আপোনালোকে জানিবলৈ সক্ষম হ'ব। তাৰপাছত যি আমাৰ কালচাৰেল এফেয়াৰ্ছে তেওঁলোকৰ সমস্যাখিনি ইয়াত উত্থাপন কৰিছে। অৰ্থাৎ এই 15টা বিভাগে তেওঁলোকে পোৱা যিখিনি সমস্যা সেই সমস্যাখিনি ইয়াত তেওঁলোকে লিখিছে। ছাৰ বাইদেউসকল, ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ত হেকাথনৰ যি জটিল সমস্যাবিলাক সমাধান কৰিব লাগিব সেই সম্পৰ্কে আপোনালোকক কিছু কথা ক'বলৈ চেষ্টা কৰিলোঁ। আৰু আচলতে এইটো এটা অতি গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে শিক্ষা বিভাগে, কাৰণ ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক দিশৰ অগ্ৰগতিৰ লগতে সিহঁতে বিষয়বস্তু ধাৰণা আহৰণ, যুক্তিসংগত সিদ্ধান্ত, সৃষ্টিশীলতাৰ জৰিয়তে সামৰ্থ্য গঢ়ি তোলা, সমালোচনাত্মক চিন্তাধাৰা আদি সকলোখিনি দিশৰ বিকাশ সাধন কৰিব পৰা হ'ব লাগিব। আৰু সেইখিনি বিকাশ সাধন কৰি সিহঁতে তাক দৈনন্দিন জীৱনত সঠিকভাৱে প্ৰয়োগ কৰিব পৰাৰ অৰ্হতাখিনি আহৰণ কৰিবই লাগিব। ছাৰ বাইদেউসকল, হেকাথনৰ সম্পৰ্কত অলপ চমুকৈ আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ। যিখিনি বেছি গুৰুত্বপূৰ্ণ সেই কথাখিনি অৱগত কৰাবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। আৰু যদি ভিডিঅ'টি ভাল পালে তেন্তে সকলো শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আগলৈকে শ্বেয়াৰ কৰিব আৰু বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তুলৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ। টেক কেয়াৰ।